হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দাইকেইটা কাটি আহিম বুলি ভাবিলোঁ, যিহেতু আজি পাণবাৰীত ভাওনা এভাগ আছে, সেইকাৰণে ওলাইছোঁ আৰু দাইকেইটা কাটিবলৈকে। আহি আমি এতিয়া চাৰিআলিত পালোহি। এইফালে দলংখন আছে, এইজন মোৰ বন্ধু আহি বহি আছে অথনিৰ পৰা বোলে। দাই কাটিবলৈ আহিছিলোঁ, এইডালো কাটি দিলোঁ। ভাবিলোঁ অকণ ধুনীয়া হৈ লওঁ, বৰলা হৈ আছে যে কোনোবা ছোৱালীয়ে পচন্দ কৰিবা কিজানি। অৱশেষত চুলি কাটি হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন বাৰু বলক এতিয়া ভাওনা দেৰিবলৈ ওলাই যাওঁ। A few moments later. হৈ গ'লোঁ ৰেডি, ভাওনালৈ বুলি ওলাই যাওঁ এতিয়া বলক। এইফালে মোৰ ফুলটো লৈ লৈছোঁ, এইফালে মোৰ চিলাখিনি আছে। বাইবিলাকে পৰীক্ষা দিব, তাকে প্ৰিপেৰেশ্যন কৰি আছে। মই এয়া বেগ চেগ লৈ ওলাই লৈছোঁ আৰু পাছফালেটো ফুলটো লৈ লৈছোঁ। বলক কি হয় দেখাই আছোঁ আপোনালোকক। ইজন আমাৰ টুইংকল দাও ওলাই আহিল। আগতে ৰিণ্টু দাহঁত আছে, অকণমান দূৰত আগতে আছে বাৰু। বলক লগ কৰি আছে। এইজন আহি লগ পাই গ'লোহি। বাৰু বলক কি হয় দেখাই গৈ আছে। আহি বোকাত তেল দিব পাই গ'লোহি। বাৰু তেল ভৰাই গ'ল, এতিয়া কি হয় দেখাই গৈ আছোঁ বলক। আহি থাকোঁতে আকৌ টুইংকল দাক ডাঙৰ পোক এটা কামুৰিলে। এই দোকানত সোমাই কিবা এটা গোটেইকেইটাই খাই ল'লোঁ আৰু। বাৰু তামোল খাই দেখিবলৈ পালোঁ এয়া মালা চাই গৈ পালোঁগৈ আমাৰ এয়া নামঘৰ বাট। আৰু এজন বিষ্ণু ৰেডি হৈ গ'ল, আৰু এইজনেই আছে সেইজন যোনজন বাইন বেংগলোৰৰ পৰা আহিছে। আমাৰ ভাওনা আৰম্ভ হৈ গ'ল। আজিলৈ ইমানেই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই।